গাইজ মই ইব্ৰাহিম আৰু মোৰ দস্ত ভাষাং চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো অলপ সুকীয়া বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ এটা নতুন অনলাইন বজাৰ ক্ষেত্ৰ য'ত আপোনালোকে সকলো ধৰণৰ পাৰম্পৰিক সা সামগ্ৰী তথা সাজপাৰ কিনিব পাৰিব বলক তেতিয়াহ'লে আমি সম্পূৰ্ণ ভিডিঅ'টো চাওঁ হাই ফ্ৰেণ্ড নমস্কাৰ আমাৰ মাজত আছে জাকিৰ আহমেদ দাদা আৰু তেখেতৰ নতুন এটা পদক্ষেপ হাতত লৈছে বৰ্তমান আৰু আপোনালোকক জাকিৰ আহমেদ দাদাই ক'ব সকলো ইয়াৰ তথ্য নমস্কাৰ প্ৰথমতে বিগবি পৰিয়ালৰ তৰফৰ পৰা সকলোকে আগন্তুক ৰঙৰ উৎসৱ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিগবি হৈছে অসমৰ একমাত্ৰ থলুৱা কোম্পানী য'ত অসমৰ বিভিন্ন জনজাতিৰ থলুৱা সামগ্ৰীসমূহ ইয়াত বিক্ৰী কৰিব পাৰিব আপোনালোকে আমাৰ এই এপছটো আপোনালোকে আমাৰ প্লে ষ্ট'ৰত উপলব্ধ পাব আৰু আমাৰ ৱেবছাইট হৈছে www.bbob.com আমাৰ ইমেইল এড্ৰেছ হৈছে bbob2019@gmail.com আমাৰ কণ্টেক্ট নম্বৰ হৈছে 6003 হয় আপোনালোকক এইবিলাক সকলো স্ক্ৰীনত আমি দেখাই যাম হয় তো এই এপছটোৱে আপোনালোকে যিখিনি আমাৰ অসমৰ যি থলুৱা শিপিনীসকল আছে তেওঁলোকক মই জনাব বিচাৰিছোঁ যে তেওঁলোকে এই এপছৰ থ্ৰুদি আপোনাৰ যিখিনি তেওঁলোকৰ মানে বস্তু আছে তেওঁলোকৰ হাতেৰে নিৰ্মিত যিখিনি সামগ্ৰী আছে এই সামগ্ৰীখিনি ইয়াত বিক্ৰী কৰিব পাৰিব লগতে অসমৰ যিসকল লোকে থলুৱা সামগ্ৰীসমূহ ক্ৰয় কৰিব বিচাৰে এই এপছৰ থ্ৰুদি তেওঁলোকে ক্ৰয় কৰিব পাৰিব গতিকে আমাৰ বিশেষ সবিশেষ জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰক আৰু এই এপছটোত জড়িত হৈ নিজৰ লগতে আন 10জনকো স্বাৱলম্বী কৰি তোলক আৰু লগতে নিবনুৱা সমস্যাসমূহ সমাধান কৰাত সহায় কৰক যিসকল নিবনুৱাই 10,000 বা 5,000 টকাৰ কাৰণে বাহিৰত খাটি আছে তেখেতসকলে এওঁলোকৰ লগত যোগাযোগ কৰক আৰু ইয়াত দাদাই সকলোবোৰ তথ্য পাতি দি দিব তেখেতৰ পৰা নাম্বাৰ ফোন কৰক আপোনালোকে সেয়াই আৰু তেখেতে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ